মই জিতুল আৰু মই ডিব্ৰুগড়ৰ বাসিন্দা। আচলতে মই এতিয়ালৈকে তেনেকুৱা ধৰণৰ মই ব্লগ বনোৱা নাই, কিন্তু চকুৰ সন্মুখত এটা সহ্য কৰিব নোৱাৰা এটা মই যি পাই আছোঁ, সেই গতিকেলৈ অৱশেষত মই ভিডিঅ' বনাব লগা হৈ গ'ল। আৰু মোৰ কুৱেশ্যনটো হ'ল যে আমাৰ জুবিন দা যিজন ব্যক্তি, মই মাত্ৰ এটা কথা বুজি পোৱা নাই, যোনজন জুবিনদাৰ কামৰূপত কোনো ধৰণৰ মই এতিয়ালৈকে জনালৈকে বা দেখাত কামৰূপত এনেকুৱা একো পাৰ্চেণ্ট নাই যোনটো ৰিজনৰ কাৰণে জুবিনদাক কামৰূপত ৰাখিব লগা হয়। তেখেতৰ যি সমাধিস্থল, তেখেতৰ সেই কামৰূপত ৰখাৰ আঁৰৰ কাহিনীটো কি? মই যিসকল ব্লগাৰ আছে, যিসকলে ক্ৰিয়েটৰ, যিসকলে যদি আপোনালোকে কেনেবাকৈ এই ভিডিঅ'টো চাই, মাত্ৰ এটা ৰিকুৱেষ্ট কৰিম, আপোনালোকে পাৰে যদি সেই তাৰ আঁৰত থকা ৰহস্যটো ওপৰলৈ আনক। মাত্ৰ মোৰ ৰিকুৱেষ্ট সেইটো। কাৰণ আপোনালোকে ভাবি পাইছা না নাই পোৱা নাজানো, কিন্তু এতিয়ালৈকে মোৰ চকুত মই এটা একদম নিগেটিভত গৈ আছোঁ, কাৰণ মোৰ থিংকিংটো পুৰা প্ৰপাৰলি উল্টা হৈ গৈ আছে। কাৰণ জুবিন দাৰ তাত সমাধিস্থল বনোৱাৰ লগে লগে তাত এটা মিউজিয়াম বনি যাব অট'মেটিকলি, আৰু তাত যেতিয়া মিউজিয়াম বনি যাব অট'মেটিকলি সেই জেগাডোখৰ মানে পইচাৰ ক্ষেত্ৰত, যোনটো পইচাৰ ক্ষেত্ৰত তাত ধৰি লৈছোঁ মিউজিয়াম বনোৱাৰ লগে লগে তাত আহিলে মানুহ, বাহিৰৰ মানুহ ডেফিনেটলি আহিব। জুবিন দাক চাবলৈ নহা ৰিজন কোনো নাই। গতিকে তাত অকল সেই ইনকমৰ ৰাস্তাটোৱে জড়িত হৈ আছে নে পলিটিচিয়ান ইয়াত ইনভলভ হৈছে? অৰ্থাৎ পলিটিচিয়ান কিবা সোমাই আছে নেকি? আপোনালোকে যদি বেয়া নাপায়, যদি আপোনালোকৰ চকুত এই কুৱেশ্যন মাৰ্কটো উঠিছে যে যোনডোখৰ জন্মস্থান যোৰহাট নিচিনা জেগাত তাত নাৰাখি কিনে কামৰূপত কি ৰিজনত তাত ৰাখিব লগা হৈছে, মোক অকল আপোনালোকে সেই পোহৰ সেই কথাখিনি আঁৰত থকা ৰহস্যখিনি ওপৰলৈ আনক। মই যিখিনি ক্ৰিয়েটাৰ আছে প্ৰত্যেকজন ক্ৰিয়েটাৰক মই তেখেতসকলক বিশেষ এইটো আহ্বান জনাইছোঁ, আৰু যদি আপোনালোকে ভিডিঅ'টো চাইছে তেন্তে তেখেতসকলৰ বাবে শ্বেয়াৰ কৰি দিব, যাতে তেখেতসকলে এই কথাখিনি কাণত পৰে, বা যদি এতিয়ালৈকে তেখেতসকলে গম পোৱা নাই তেখেতসকলক গম পাবলৈ বাধ্য কৰাই দিয়ক যে কি কাৰণে এই কথাখিনি পোহৰলৈ আনিব লাগে। এই মুহূৰ্তৰ ৰিজন এইটো যে জুবিন দাক কামৰূপত ৰাখিব কিয়? যোৰহাট নিচিনা জেগাডোখৰ, যোনখন জেগাৰ পৰা জুবিন দা অলৰেডি ওলাই গৈছে, যোনখন জেগাৰ কথা জুবিন দাই মুখৰ পৰা গুচা নাছিলে, নিজৰ বাপেকৰ ঘৰ তাত, সকলোখিনি তাত থকাৰ অৱস্থাত সমগ্ৰ যোৰহাটবাসী লগতে অসমবাসী সম্পূৰ্ণৰূপে ৰাজি হৈ গৈছিলে যে যোৰহাটত সকলোৱে একচেপ্ট কৰি লৈছিলে, কাৰো মাত নোহোৱা হৈ গৈছিলে। কিন্তু এইটো মুভমেণ্টত কামৰূপত কি ৰিজনত ৰখা হৈছে? না কামৰূপৰ যোনটো মানে ৰাজহুৱা সেইটো শ্মশানশাল, না যোৰহাটত কোনোবাই মাটি নাছিলে নেকি? যোৰহাটত মাটি নাছিলে নেকি? এবাৰ কৈ চাব লাগিছিলে যে মাটি নাছিলে বুলি। যোৰহাটত হাজাৰ মানুহে ওলালেহেঁতেন জুবিন দাৰ নিচিনা এজন মানুহৰ বাবে। এবিঘা দুবিঘা বাদ দিয়ক না, কিমান লাগে সিমান দিলেহেঁতেন যোৰহাটতো। মই নাজানো মই ভুল কৈছো নে শুদ্ধ কৈছো, কিন্তু মোৰ চকুত এইটো কুৱেশ্যন মাৰ্ক আছে যে বাকী কোন কিবা হৈছে নাই হোৱা, কোনে কৰিলে কি নকৰিলে, এটা সময়লৈকে এনেও পোহৰলৈ আহিব। কাৰণ যিসকল ব্যক্তি এই মুহূৰ্তত আমাৰ চকুত পৰি গ'ল, সেইসকল ব্যক্তিক আমি নমৰা মুমেণ্টলৈকে সিহঁতক মাফ কেতিয়াও কৰিব নালাগে, আৰু নকৰো কেতিয়াও। এইটো মানিবলৈ সম্ভৱেই নহয়। এনেকুৱা এজন ব্যক্তিক আমাৰ পৰা কাঢ়ি লৈ গৈছে সিহঁতৰ ভুলৰ কাৰণে। হাজাৰ ভিডিঅ' যি আপলোড কৰক নকৰক মেটাৰ নাই, কিন্তু কেয়াৰ কোনে ল'ব লাগিছিলে? লগত কোন গৈছিলে? বাকী মই ইমান বিশেষ বৰ বেছি কথা ক'বলৈ নাযাওঁ, কিন্তু মোৰ মনত যোনটো কুৱেশ্যন একদম পুৰা খুন্দিয়াই আছে বিশেষকে, কাৰণ জন্মৰ জেগাডোখৰত যেতিয়া নেকি জুবিন দাক নাৰাখিলে কিয়? আৰু যদি ইমানেই জেগা কম হৈছিলে অসমৰ কাজিৰঙাত ৰাখি দিব লাগিছিলে। কাৰণ কাজিৰঙাখনতো আমাৰ অসমৰ হয় ন, আমাৰ হয়, তাত ৰাখকচোন। জুবিন দাও আমাৰ হয়। আপোনালোকে তাত নাৰাখি কি ৰিজনত আপোনালোকে কামৰূপত এইটো মানি ল'লে? কি ভিত্তিত মানি ল'লে সেইটো কওকচোন আপোনালোকে নিজে ভাবক এবাৰ। যদি যোৰহাটত মানি লৈছো, যোৰহাটত জেগা নাই, মাটি নিদিলে, ক'তো নাপালো, কিবা এটা ৰিজন দেখাব, কিন্তু কামৰূপত কি ভিত্তিত ৰাখিলে? যদি ইমানেই জেগা কমি হৈছিলে আমাৰ অসমৰ কাজিৰঙাত ৰাখক না। কাজিৰঙাত যি টুৰিষ্টখিনি আহিব, যি এটা ধুনীয়া এটা মিউজিয়াম বনাই দিব লাগে, কাজিৰঙাত তাত বনাব লাগিছিলে। তাত কিয় নাৰাখিলে? যোৰহাটত কিয় নাৰাখিলে? তাত যে কামৰূপতে ৰাখিব লগা হ'ল, তাৰ ৰিজনটো কি?
এইটো পাছত যাতে পোহৰলৈ নাহক যে এই কথাখিনিৰ লগত এই জুবিনদাৰ এই যোনটো শৰীৰটোৰ লগতো যাতে কোনো ৰাজনীতিক খেল নেখেলে, তাৰ আঁৰত যাতে এই ৰাজনীতিক যাতে ইনভলভ হৈ নাথাকে। মোৰ কথাটো সেইটো যাতে পাছত পোহৰলৈ নাহক যে জুবিনদাক ইয়াত থোৱাৰ কাৰণে আমুকটো ৰাজনীতিৰ লগত ইনভলভ হৈ গৈছে। তেখেতৰ সেই দেহাটোক কমচে কম এৰি দিয়ক। মই মাত্ৰ এটাই ৰিকুৱেষ্ট কৰিম, যদি ৰাজনীতি ইনভলভ হৈছে কোনো ক্ষেত্ৰত কিবা ৰিজনত যদি ৰাজনীতি আপোনালোকে মাজলৈ আনিছে, মোৰ মাত্ৰ গভৰ্ণমেণ্টলৈ, আসাম গভৰ্ণমেণ্টলৈ বিশেষ মানালৈ এটাই ৰিকুৱেষ্ট, যদি ৰাজনীতি ইনভলভ কৰাব বিচাৰিছে প্লিজ যে জুবিনদাৰ এই দেহাটোৰ লগত আপোনালোকে ৰাজনীতি নকৰিব। কাৰণ বিজেপি আমি কোনোদিনাখন আমি কোনো চৰকাৰক বেয়া বুলি, মই কোনোদিনাখন কাকো বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু এই ক্ষেত্ৰত ক'বলৈ বাধ্য হৈ গৈছোঁ। কাৰণ যোনটোহঁত জেগাত জুবিনদাক ৰাখিব গৈছে তাত কোনো এটাই মানে ৰিজন নাই। আৰু ৰাখিছে বোলে এনেকুৱা কিবা এটা পইণ্টটো থাকক। আপোনালোকে ৰাখিব গৈছে যোনটো ৰাজহুৱা শ্মশানশালত ৰাখিব গৈছে, কাৰোবাৰ কোনোবা এডোখৰ নিৰ্দিষ্ট ঠাইত ৰাখিব যোৱা নাই, শ্মশানশালত ৰাখিব গৈছে। শ্মশানশাল যোনটো জুবিনদাই অসমৰ কি হয় কি নহয় ক'বলৈ কোনো প্ৰয়োজন নাই, তেনেকুৱা এজন ব্যক্তিক আপোনালোকে ৰাজহুৱা শ্মশানশালত ৰাখিবলৈ অকণমানো বেয়া নালাগিলেনে? আপোনালোকে তাত না মিউজিয়াম বনাব পাৰিব, না বেলেগ কিবা বনাব পাৰিব। কাৰোবাৰ ঘৰৰ প্ৰপাৰ্টিত গৈ কিনে আপোনালোকে মিউজিয়াম বনাব পাৰিব। আৰু ইন ফিউচাৰ চাব, যদি মই মিছা কৈছোঁ, কাৰোবাৰ নহয় কাৰোবাৰ প্ৰপাৰ্টিত গৈ জুবিনৰ নামত এটা মিউজিয়াম খুলি দিব আৰু সেইটোত মানে আৰ্নিং হৈ থাকিব, ইনকাম কৰিব। অবভিয়াছলি তাত সেইটোতো ডেফিনেটলি হ'বই হ'ব, সেইটো নোহোৱা কোনো ৰিজনে নাই, 100% হ'ব। চাই থাকক যদি মই কথাটো মিছা কৈছোঁ। যদি আপোনালোকে পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। প্ৰত্যেকজন যিকেইজন ব্যক্তি ক্ৰিয়েটাৰ আছে সেইসকল ব্যক্তিক মই মাত্ৰ এটা ৰিকুৱেষ্ট কৰিছোঁ, যাতে আপোনালোকে এই কথাখিনি পোহৰলৈ আনক যে জুবিনদাৰ কামৰূপত ৰাখিব লগা যিটো ৰিজন আহিলে তাৰ পিছৰ কাহিনীটো কি, তাৰ পিছত কি জড়িত হৈ আছে, না তাত কিবা স্বাৰ্থ জড়িত হৈ আছে, না পলিটিক্স জড়িত হৈ আছে, সেই কথাখিনি আপোনালোকে পোহৰলৈ আনক। মাত্ৰ মোৰ এইটোৱে ৰিকুৱেষ্ট। মই নাজানো কি ভুল ক'লোঁ শুদ্ধ ক'লোঁ, কিন্তু মোৰ চকুত যোনটো ভুল মই সেইটো ক'লোঁ।